গাইজ যেহেতু এতিয়া ৰঙালী বিহুৰ বতৰ চলি আছে মোৰ ফালৰ পৰা আপোনালোক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজি মই গৈ আছোঁ বংশৰ মিনি ষ্টেডিয়ামত কৰ্মশালা চাব যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে মোৰ লগত ভিডিঅ'টো শেষলৈ চাই থাকিব তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ আকালে যাওঁ মানে অলপ বেয়া লাগি আছে সেইকাৰণে নাচনী এটা লৈ যাওঁ লগত এই পূৰা নাচনী মেকআপ আৰ্টিষ্ট এইটো নিকিতাই মেকআপ কৰি দি আছে মানে তোমাৰ ভাগিন হয় মধু মানে তাতে সেই কৰিব এই ৰিহাৰ্চেল কৰিব যাব মই লৈ যাওঁ আৰু তাতে অলপ আপোনালোককো দেখাম। আমাৰ লগত আজি বিপ্লৱ বাই বিপ্লৱে আজি কৈ দিব বিহুটো কিহৰ কাৰণে পাতা হৈছে।
নমস্কাৰ আজি আমাৰ ইয়াতে ছাত্ৰ সন্থাৰ 2 নং পূৰ্ব গাঁৱৰ ছাত্ৰ সন্থাৰ কৰ্মশালা পতা হয় কাৰণটো কৰ্মশালাটো পতা হয় আৰু আছে বহুত নাচি আছে গাইজ এয়া চাওক বিহুৰ আখৰা চলি আছে চাৰিওফালে নাচনি কিমান চাওক এয়া বিহুৰ আখৰা চলি আছে আপোনালোককো দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক গধূল হৈছে বেছি কৰিবও নোৱাৰিম এয়াই গাইজ আজি লগ পাই গ'লো ৰঞ্জিত ভাই কিবা অলপ কৈ দিব ভাল লাগিল আমাৰ লগৰ ল'ৰা এজনে ইউটিউব চেনেল খুলিছে আপোনালোকে যিবোৰে মানে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক চাইক কৰি দিব অলপমান আগুৱাই গ'লে আমাৰে ভাল বা আপোনালোকে আমাৰ গাঁওখন অলপমান ভালকৈ দেখা পাব বাকী ধন্যবাদ আৰু ভাল লাগিল আপোনালোকক লগ পাই আৰু বন্ধু আগুৱাই যাবা এনেকৈ আমাৰ মানে গাইজ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল লগ পাই আছোঁ অন্য এটা ভিডিঅ'ত আজিলৈ এৰিলোঁ বাই বাই